কৰিছে। আমিও এই ভগৱন্তৰ শ্ৰীচৰণত আজি এগছি চাকি জ্বলাই তেওঁক স্মৰণ কৰিলোঁ আৰু খিং বাইথ দেৱতাৰ শ্ৰীচৰণত এইটোৱে আশীৰ্বাদ লৈছোঁ যে সমাজৰ সকলো দুখ দুৰ্গতিবিলাক দূৰ হয়, অনাগতৰ দিনবিলাকত যে সুসমৃদ্ধিয়ে আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ আৰু সোণোৱাল কছাৰীসকলৰ এই খিং বাইথ দেৱতাৰ যি অতীতৰ পৰম্পৰাৰে আমাৰ মানি আহিছে বা পূজা পাৰ্বনা কৰি আহিছে, ঠিক তেনেদৰে আজি বৃহত্তৰ জকাই অঞ্চলত আগৰ দৰেই ঠিক এনেধৰণে খুব সুন্দৰভাৱে তেখেতলোকে এই পূজা পাৰ্বনা উদযাপন কৰিছে। তাৰে মই এগৰাকী সমৰ্থক হ'বলৈ পাই বা তেওঁলোকৰ শ্ৰীচৰণত আহিবলৈ পাই মই খুবেই আনন্দিত আৰু এই বাইথ দেৱতাই যেন সকলোখিনি অপায় মংগল কৰি অনাগতৰ দিনৰ আমাৰ সমাজখনক সুসমৃদ্ধিৰে যেন আগবঢ়াই নিব পাৰোঁ তাকে আশীৰ্বাদ কৰক বুলি মই প্ৰাৰ্থনা জনালোহি। সোণোৱাল কছাৰী লোকসকলৰ তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰী লোকসকলৰ আজি কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে বাইথ পূজা উদযাপন হৈ আছে। আপোনালোকে দেখা পাইছে কালি যি পৰম্পৰা ৰীতি নীতিৰে দিয়নোমা কাৰ্যসূচীৰ পৰা মূল মন্দিৰত পূজা পাতল কৰা হ'ল। আজি আনুষ্ঠানিকভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছতে যথেষ্ট লোক সমাগম হোৱা আপোনালোকে দেখা পাইছে। ইয়াত আহি নিজৰ মনৰ কামনা সিদ্ধিৰ বাবে বাইথ দেৱতাৰ শ্ৰীচৰণত পৰি সেৱা লৈছে আৰু মানে বিভিন্ন প্ৰান্তৰ পৰা আহি বহু লোক উপস্থিত হৈছে আৰু আমাৰ বিগত বৰ্ষৰ দৰে আমি এবাৰো কিছুমান কাৰ্যসূচী হাতত ৰাখিছিলোঁ। হোৱাৰ ভাগত আমাৰ পতাকা উত্তোলন হ'ল, বৃক্ষৰোপণ হ'ল আৰু এতিয়া আমাৰ মুকলি সভা চলি আছে বিশিষ্ট অতিথিৰ দ্বাৰা। আমাৰ জাতিটোৰ ওপৰত এটা বিস্তৃতভাৱে এটা আলোচনা এখন চক্ৰও আলোচনা হৈছে। লগতে আমাৰ সোণোৱাল কছাৰী যিহেতু লোকসকল কলা কৃষ্টিৰে চহকী নিজৰ নৃত্য গীত পৰিৱেশন কৰিবলৈ এতিয়া দলসমূহ ইতিমধ্যে সাজু হৈ আছে। মুকলি সভাখন ইতিমধ্যে শেষ হোৱাৰ পাছতেই এই আমাৰ গীত মাতটো পৰিৱেশন হ'ব, আপোনালোকে দেখা পাব। এয়া আমাৰ নৃত্য কাৰ্যসূচী। আজি এই জকাই অঞ্চলত সোণোৱাল কছাৰী লোক 9খন গাঁৱৰ ৰাইজে একত্ৰিতভাৱে মানে বিগত বৰ্ষৰ এইবাৰো পালন কৰিছে। 34 সংখ্যক আমাৰ জকাই আঞ্চলিক বাইথ কমিটিখন পূজা পাতল কৰি আহিছে। নাহিল